সম্পৰ্ক এটাৰ পৰা আঁতৰি অহা সহজ হয়, কিন্তু সম্পূৰ্ণৰূপে পাহৰি পেলোৱা জানো সহজ? সম্পৰ্ক এটা কম দিনৰ বাবেই হওক বা বেছি দিনৰ বাবেই হওক, প্ৰতিটো সম্পৰ্কই আমাক বহুত অভিজ্ঞতা দিয়ে, বহু স্মৃতি দিয়ে, যিবোৰ পাহৰি আগবাঢ়ি যাবলৈ আমাক কিছু সময় লাগে। হয়তো কোনোবাই চিৰজীৱন সোঁৱৰণিবোৰ কঢ়িয়াই লৈ ফুৰে। ক'বলৈ সহজ, কোনোবাই আমাক এৰি থৈ গ'লে তেওঁক পাহৰি নিজৰ জীৱনত আগুৱাই যোৱা, কোনোবাই প্ৰতাৰণা কৰিলে তেওঁৰ কথাবোৰ মনৰ পৰা মচি পেলোৱা। কিন্তু সেই সম্পৰ্ক অথবা সেই মানুহজনো এদিন আপোন আছিল। তেওঁৰ হাঁহিটোলৈ চাই আপুনিও হয়তো পাহৰি পেলাইছিল জীৱনৰ দুখ ভাগৰ। তেওঁৰ আশ্ৰয়ত আপুনিও বিচাৰি পাইছিল জীৱনৰ নিৰাপত্তা। তেওঁৰ প্ৰেৰণাতে আপুনিও সাহস কৰিছিল দুখোজ আগুৱাবলৈ। প্ৰতিটো সম্পৰ্কতে দ্বিমত থাকে তৰ্ক বিতৰ্ক অথবা বহু অজুহাত। তাৰ পাছতো ইমান সহজটো নহয় খন্তেকতে কাৰোবাক পাহৰি পেলোৱা। এটা সম্পৰ্কৰ পৰা আঁতৰি অন্য এটা সম্পৰ্ক আপোন কৰি ল'লেও জীৱনত কিন্তু এবাৰ নহয় এবাৰ মনত পেলোৱা হয় আমাৰ অতীত অথবা অতীতৰ স্মৃতিবোৰ। যেনেকৈ প্ৰতিশ্ৰুতি দি মানুহে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে, একেদৰে আঁতৰি গৈও কিন্তু বহুতেই সুখী হ'ব নোৱাৰে। মানুহক অলপ সময় লাগে পুৰণি কথাবোৰৰ পৰা আঁতৰি নতুনকৈ জীৱনটো সজাবলৈ। হয়তো কেতিয়াবা গোটেই জীৱনটোৱে কম হৈ পৰে।